আজি আমি সার বুলি ভাবি আছো আজিলৈকে আপোনাক সিনিয়র ভাই আপনার কথা কিও কথা নাছিলে আমার দলৰ হয় আমি সক্ৰিয় কৰ্মী হয় সক্ৰিয় কৰ্মী আছিল কিন্তু আমি যিখিনি বিচাৰিছিল সংগ্ৰাম ছাৰক আমি টিকেট বিচাৰিছিল আৰু চিফ ছাৰে তাৰমানে টিকেটে কৈছিল তাৰমানে প্ৰটিন চিৰাং দুৱাৰত সমষ্টিত সংগ্ৰাম ছাৰক আমি কিবা কৰিলো ৰিজাৰ্ভ কৰিলো আৰু টিকেটে আমাক কাম কৰিব দিয়া হৈছে বিভিন্ন জায়গাত কাম কৰিব জানিছো এইটো কাৰণে কৈছো যে টিকেট পাব লাগিছিল কিন্তু টিকেট দিয়া নাই টিকেটক ৰিজেক্ট কৰি দিলে সেইটো কাৰণে হাই কমান্ডৰ কথা ভাই নাই সেইটো কাৰণে কৈছো হাই কমান্ডে টিকেটক তাৰমানে বহুত তেনেকুৱা কিবা কৰি কিনে টিকেটক ৰিজেক্ট কৰা হৈছে আৰু সেইটো কাৰণে আমি বিচাৰিছিলো কিন্তু আমি নাপালো আমিতো বহুত কাম কৰিছো ৰাইজৰ কাৰণে কৰিছো আপোনালোকে জানে নহয় স্যাৰ আজি আমি সার বুলি ভাবি আছো আজিলৈকে আপোনাক সিনিয়র ভাই আপনার কথা কিও কথা নাছিলে আমার দলৰ হয় আমি সক্ৰিয় কৰ্মী আছিল সক্ৰিয় কৰ্মী আছিল কিন্তু আমি যিখিনি বিচাৰিছিল সংগ্ৰাম ছাৰক আমি টিকেট বিচাৰিছিল আৰু চিফ ছাৰে তাৰমানে টিকেটে কৈছিল তাৰমানে প্ৰটিন চিৰাং দুৱাৰত সমষ্টিত সংগ্ৰাম ছাৰক আমি কিবা